গামোচা পিন্ধাইছে পুনৰবাৰ মানুহক এই গামোচাৰ মাধ্যমেৰে UPPL দলৰ কাৰ্যকৰ্তাসকলে মাধমাৰ সোধাব বিচাৰিছে। আমাৰ কাৰণে সেইখন গামোচা দেখাত গামোচা, কিন্তু মই ভাবোঁ সেইখন গামোচা নহয়। মই ভাষণত কৈছোঁ সেইখন কি। এই কথাখিনি বাৰু গামোচাখনক অপমান কৰা হোৱা নাই। গামোচাখনক কেনেকৈ অপমান কৰিব? ৰচিদ জৰি গামোচা ৰচিদ জৰি আপুনি যদি তেনেকৈ ভাবে তেতিয়াহ'লে এইটো আপোনাৰ নিজৰ কথা। দাদা গামোচা পিন্ধি সমস্ত পেটি ৰাইজৰ মন জয় ভোটাৰৰ মন জয় কৰিব পাৰিব নেকি? কেনেকৈ পাৰিব? 5 বছৰ প্ৰতাৰণা কৰিলে আৰু এতিয়া কেনেকৈ বিশ্বাস কৰিব? প্ৰত্যাখ্যান কৰিছে যোৱাটো BTC নিৰ্বাচনত, আৰু পুনৰবাৰ ৰাইজে সেই একেটা ভুল নকৰে। এটা আশা কৰি আছে পবিত্ৰ বড়ো হওক বা প্ৰমোদ বড়ো। মই পবিত্ৰ বড়ো ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে মই ক'ব বিচৰা নাই। তেখেতসকলক ময়ো শ্ৰদ্ধা কৰোঁ, কিন্তু